29 মার্চ তারিখে আগবেলা ভারতের মাননীয় গৃহমন্ত্রী অমিত শাহ ডাঙরিয়া ঢেকিয়াজুলি সমষ্টিত নির্বাচনী প্রচার চলাবলে উপস্থিত হব। স্থান ঢেকিয়াজুলি চাহ বাগিচা ফুটবল গ্রাউন্ডত হব আৰু তেখেতৰ আগমনৰ উপলক্ষে আগদিনা অর্থাৎ 28 তারিখ গধূলি 6টা বজাত শহীদ ময়দানত ভারতীয় জনতা পার্টির মহিলা সংগঠনে মহিলা মোর্চায় প্রায় 3000ৰো অধিক চাকি বন্তি জ্বলাই তেখেতৰ সুস্বাস্থ্য আৰু তেখেতক আদৰিবলৈ তাত এটা কাৰ্যক্ৰম কৰিব। এই 29 তাৰিখৰ কাৰ্যসূচীত আমি ভাবো যে 50,000ৰো অধিক জনগণে অংশগ্ৰহণ কৰিব। ঢেকিয়াজুলি সমষ্টিত সাংগঠনিকভাৱে আমাৰ শক্তিটো বহুত শক্তিশালী, স্থিতিটো বহুত শক্তিশালী আৰু মই ভাবো যে আমাৰ ইচ্ছা, আমাৰ সংকল্প, আমাৰ কাম আৰু আমাৰ নিৰ্ধাৰিত যিটো লক্ষ্য হ'ল 1 লাখৰো অধিক ভোটৰ ব্যৱধানত কংগ্ৰেছ পাৰ্টিক পৰাস্ত কৰা আৰু লাহে লাহে আমি এই দিশে আগবাঢ়ি আছোঁ বুলি আমি ভাবো। আপোনালোকে উপলব্ধি কৰিব যে এইবাৰ ঢেকিয়াজুলি সমষ্টিত প্ৰায় বুথ এটা বুথ 10খন খণ্ডত বিভক্ত কৰা হৈছে। ক'ৰবাত 15লৈও খণ্ড আছে, মোৰ নিজৰ বুথে 15টা খণ্ডত বিভক্ত কৰা হৈছে আৰু এটা খণ্ডত 5জন ইনচাৰ্জ আছে, সকলোৱে কামত লাগি আছে। প্ৰায় খণ্ড ইনচাৰ্জ বুলি ক'লে প্ৰায় 12,500 খণ্ড ইনচাৰ্জ আছে, 2,500 আমাৰ খণ্ড আছে গোটেই সমষ্টিত আৰু প্ৰত্যেক দিনাই 300কে মিটিং খণ্ডত হৈ আছে। প্ৰত্যেক পৰিয়ালৰ প্ৰমুখক মাতি আমি মিটিং কৰি আছোঁ আৰু এবাৰ নিৰ্বাচনত আমি সিদ্ধান্ত লৈছোঁ যে কোনো ধৰণৰ বেনাৰ, পোষ্টাৰ, ফ্লেক্স ইত্যাদি প্ৰচাৰৰ কাৰণে আমি ব্যৱহাৰ নকৰোঁ। আপোনাৰতো কাৰ্যালয়ো দেখা নাই নেকি? আমি কোনো সমষ্টিত কোনো নিৰ্বাচনী কাৰ্যালয় আমি নোখোলোঁ, কোনো পাব্লিচিটি মেটেৰিয়েল আমি ডিষ্ট্ৰিবিউট নকৰোঁ। অকল পাৰ্টিৰ পতাকা, ঘৰে ঘৰে মানুহক প্ৰণাম কৰা, তেখেতৰ আশীৰ্বাদ লোৱা আৰু এই ঘৰত আশীৰ্বাদ লোৱাৰ পিছত বিজেপি দলৰ পতাকা লগোৱা। ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ হ'ব লাগিব। চেষ্টা কৰি আছোঁ যে এটা সংগঠিত আৰু অৰ্গেনাইজড ইলেকশ্যন কেনেকৈ হ'ব পাৰে তাৰ এটা নমুনা আমি ঢেকিয়াজুলি ৰাইজক দাঙি ধৰিব।